আছে আপোনালোক ভালনে মানে কথাটো হ'ল যে আপোনালোকেতো জানে যে আপোনাৰ জিঅ'ৰ বাহিৰে যেতিয়াৰ পৰা জিঅ' আপোনালোকৰ টেলিকম ইণ্ডাষ্ট্ৰীত আহিছিল তেতিয়াৰ পৰা বহুতো ধৰণৰ মানে বেলেগ কোম্পানী ধৰক আইডিয়া হওক এয়াৰটেল ভোডা তেনেকুৱা কোম্পানীবোৰৰ বহুত লছ হোৱা দেখা গৈছিল যাৰ ফলত জিঅ' তাৰমানে বহুত মাৰ্কেট লোৱা দেখা গৈছিল যাৰ ফলত বহুত গ্ৰাহকে জিঅ' লৈ জিঅ'তে তাৰমানে নেটৱৰ্ক ল'লে যাৰ ফলত তাৰমানে বেলেগ কোম্পানী ধৰক আইডিয়াৰ এইবোৰ আইডিয়া ভোডা এইবোৰৰ কাৰণে বহুত কোম্পানীৰ লছ হৈ গৈছিল যাৰ ফলত তেওঁলোকে এই লছৰ বাবে তেওঁলোকে কৰিলে কি মানে 35 টকাৰ এটা জৰুৰী ৰিচাৰ্জ কৰি দিলে যাৰ ফলত গ্ৰাহকৰ মাজত দেখা গ'ল যে বহুতো ধৰণৰ উল্টা হৈছিল কিছুমান গ্ৰাহকে আকৌ চিম বন্ধ কৰিব বিচাৰিলে কিছুমানে আকৌ সেই চিমখন যিখন চিম সেইখন চিম পৰ্ট কৰি আকৌ জিঅ'ৰ নেটৱৰ্ক লগাব বিচাৰিলে কিন্তু কি হ'ব এইবোৰ কৰিলে ধৰক আপোনাৰে এতিয়া ধৰক ভোডাৰ চিম এখন আছে আপুনি ধৰক সেইখনত নেটৱৰ্ক লৈ আছে কিন্তু কি হ'ব আপুনি জিঅ'ত বেছি নেটৱৰ্ক ভাল পাই আছে বা ভোডা হওক এয়াৰটেল সেইবিলাক অফাৰবিলাক সিমান ঠিক দিয়া নাই যাৰ ফলত আপোনালোকে সেইখন চিম জিঅ' ব্যৱহাৰ কৰিছিল কিন্তু এতিয়া যিহেতুকে আপোনালোকে ভোডা হওক এয়াৰটেল হওক এইবোৰ চিমত আপোনালোকে নেটৱৰ্ক লৈ আছিল যদিও তেওঁলোকে তাৰমানে আপোনালোকে কাম কৰা নাছিল যাৰ ফলত তেওঁলোকে কৰিলে কি 35 টকাৰ এটা ৰিচাৰ্জ জৰুৰী কৰি দিলে সেইটো ৰিচাৰ্জ মানে কি আপোনালোকে কল একো কৰিব নোৱাৰে কল কেৱল আপোনালোকৰ সেইটো ইনকামিং এটা হেৰি তাৰমানে মানটো মানে ভেলিডিটিৰ কাৰণে সেইটো ৰিচাৰ্জ বাধ্যতামূলক কৰি দিলে যাৰ ফলত ধৰক আপোনালোকে চিম বন্ধ কৰিব বিচাৰিলে বা সেইখন চিম পৰ্ট কৰি আপোনালোকে জিঅ'ৰ নেটৱৰ্ক লগাব বিচাৰিছিলে কিছুমানে আকৌ চিমখন বন্ধ কৰিবলৈ বিচাৰিলে কিন্তু কি কৰিব সেইটো নম্বৰটো বহুত জৰুৰী কাৰণ আপোনাৰ জিঅ' আহিবৰ বেছি বছৰ হোৱা নাই যদিও আপোনালোকৰ ভোডা হওক এয়াৰটেল হওক এনেকুৱা চিমবোৰ আগৰে পৰা আছিল যাৰ ফলত আপোনালোকৰ বেংকৰ ডিটেইলছ বা যিকোনো ধৰণৰ আপোনালোকৰ বহুত গুৰুত্বপূৰ্ণ নথিপত্ৰত আপোনালোকৰ সেই নম্বৰে দিয়া আছিল গতিকে কেনেকৈনো বন্ধ কৰিব এইবোৰৰ কাৰণে কোম্পানীয়ে বহুত তাৰমানে হেৰি কৰিলে যাৰ ফলত তেওঁলোকে কৰিলে কি এই চিমবোৰত আপোনালোকৰ সেই লোকচানৰ পৰা বাচিবলৈ তেওঁলোকে কৰিলে কি মানে 35 টকাৰ এটা ৰিচাৰ্জ কৰি দিলে কিন্তু এটা সুখবৰ যে আপোনালোক মই কওঁ যে এই 35 টকীয়া ৰিচাৰ্জটো আপোনালোকে তেওঁলোকে এটা গম পোৱা হৈছে যে তেওঁলোকে কৈছে যে এই 35 টকাটো ৰিচাৰ্জটো বন্ধ কৰি দি তেওঁলোকে এটা নতুন ডাটা প্লেন লৈ আহিব বিচাৰিছে ৰাইজৰ মাজৰ কাৰণে ৰাইজৰ সুবিধাৰ কাৰণে কাৰণ যিহেতুকে তেওঁলোকে যদি এই কামটো নকৰে তেতিয়াহ'লে তেওঁলোকৰ কোম্পানী হয়তো এদিন তেওঁলোকৰ বহুত সমস্যাত পৰিব যাৰ ফলত গ্ৰাহকখিনি পুৰণা গ্ৰাহকখিনি ৰাখিবৰ বাবে এই 35 টকাৰ ৰিচাৰ্জটো উঠিয়াই দি তেওঁলোকে 84 দিনৰ আনলিমিটেড তাৰমানে তেওঁলোকে এটা ডাটা প্লেন দিব বিচাৰিলে যাৰ ফলত গ্ৰাহকৰ হয়তো বহুত সুবিধা হ'ব এই ডাটা প্লেনটো কিমান পইচা হয় কিন্তু যদি আপোনালোকে 84 দিনৰ এই ডাটা প্লেনটো লয় তেতিয়াহ'লে আপোনালোকৰ ইনকামিং কলটো তেওঁলোকে গোটেই টোটেলি ফ্ৰী কৰি দিব খুজিছে কিন্তু লক্ষণীয় হ'ব যে এইটো কিমান পইচা হ'ব কিমান এমাউণ্টৰ হ'ব এই আপোনালোকৰ পইচাটো যে কিমান ৰিচাৰ্জ কৰিব লাগিব এইটোৰ কাৰণে তেওঁলোকে বহুত চিন্তা কৰি আছে হয়তো বেছি দিন নালাগে এইটো কৰিবৰ কাৰণে তেওঁলোকে জলদি কৰিম বুলি কৈছে মানে এতিয়াৰ পৰা আপোনালোকৰ বন্ধ হ'ব যে 35 টকা যিটো মাহে আপোনালোকে ইনকামিং কলৰ যিটো ৰিচাৰ্জ ধৰি ৰাখিবৰ কাৰণে আপোনাৰ চিমখন যাতে কাটা নাযায় তাৰ বাবে আপোনালোকে 35 টকা ৰিচাৰ্জ কৰি আছিল এতিয়াৰ পৰা হয়তো এই ৰিচাৰ্জটো উঠিয়াই দি আপোনালোকৰ 84 দিন তাৰমানে আনলিমিটেড তাৰমানে ইনকামিং কলৰ বাবে তেওঁলোকে এটা ডাটা প্লেন বনাইছে যিটোৰ পৰা আপোনালোকৰ বহুত সুবিধা হ'ব বা আগতে যিহেতুকে 35 টকা ৰিচাৰ্জ মানে এনেই কল নকৰিলেও আপোনালোকে চিমখনত ভৰাই থ'ব লগা আছিল কিন্তু এইটো এতিয়াৰ পৰা বন্ধ হ'ব গতিকে বন্ধ হ'লেতো ভালে কাৰণ মোৰো তেনেকুৱা চিম আছে বা আমাৰ ঘৰৰো আছে গতিকে এইটো ভিডিঅ' মই এইকাৰণে বনালোঁ যে যদি আপোনালোকে নাজানো তেতিয়াহ'লে এইটো ভিডিঅ'ৰ পৰা অলপ হ'লেও কিছু হ'লেও জানিব পাৰিলে যে এইটো সোনকালে হ'ব হৈ আছে বন্ধ কৰি আছে এয়াৰটেলো হয়তো এয়াৰটেল ভোডা এইবোৰে লগ লাগি তেওঁলোকৰ কোম্পানীটো ভালদৰে ৰখাৰ বাবে এইটো ডাটা প্লেন বন্ধ কৰি তাৰমানে তেওঁলোকে 84 দিনৰ সেইটো ডাটা প্লেন দিব বিচাৰিছে এইখিনিৰ পৰা এইটোৱে ক'লোঁ যে কিনো ক'ম বেলেগ একো নাই যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব কাৰণ আপোনালোকৰ এটা লাইক কমেণ্ট ছাবস্ক্ৰাইবে মোৰ ভিডিঅ' বনাই যোৱাত উৎসাহ জনাব ধন্যবাদ জয় অসম।